আজি ঘৰৰ পৰা ওলাই আহিছোঁ বহুত দূৰণিলৈ। ঘৰতেনো কিমান কাম বন কৰি থাকিম, সেয়ে ভাবিলোঁ অলপ যাওঁগৈ বুলি। কিমান দূৰলৈ যাওঁ নাজানো। এয়া কাপোৰ কানি বেগত ভৰাই ওলাই গুচি আহিছোঁ বহুত দূৰণিলৈ বুলি। ফাইনেলি অটো ৰিক্সা পাই গ'লোঁ আৰু ইয়াতে উঠি ল'লোঁ আৰু মই নাই এতিয়া ঘৰৰ পৰা আহিছোঁ। এতিয়া আমাৰ বাইদেউ ঘৰ আছে ইয়াত ঢেকীয়ালত। থাকিম মিউজিকত আহিলোঁ। পদুমণিৰ পৰা আকৌ ইয়াত বাইদেউক মোৰ মানুহকে লগ পাইছোঁ। এতিয়া বাঢ়ি যাব, এতিয়া বহুত ভিতৰলৈ সোমাই আনিলে নহয়। টমটমৰ মালিকে কৈছে বোলে এতিয়া ভিতৰুৱা ৰাস্তা আৰু ভাড়া দিব লাগিব বুলি কৈছে। 20 টকামান দিছিলোঁ মই, এতিয়া আৰু বিচাৰিছোঁ একদম ভিতৰুৱা জেগাখন আৰু দিব লাগিব। কাৰণ ঘটং ঘটং কৰিছে হয় বাৰু, টমটমখনেও কষ্ট পাইছে হয় নহয়? ৰাখি দিয়ক পাই গ'লোহি এই আগলৈ। এতিয়া নামিছোঁ, বহুত দূৰলৈ অহা নাই বাৰু, মই নিজৰ বাইদেউ ঘৰলৈকে আহিছোঁ। এইয়া পালোহি আৰু টমটমৰ ড্ৰাইভাৰ এজন ঘৰৰে আৰু ড্ৰাইভাৰো আৰু লাগিব ন? 20 টকা দিছিলোঁ আৰু লাগিব বুলি কৈছে। দিবলৈ নাই, চাহ একাপ খুৱাই দিম বোলো মিতিৰৰ ঘৰতে। অৱশেষত এজন আমাৰ মিতিৰৰে ওলাই পৰিলে কথা পাতোতে ভাল লাগিল পাই। এতিয়া ব'লক চাহ একাপ খাই ল'ব। মন জীৱনকে বহি তই কি কৰিছ? কি বইল কৰিছ চাওঁ? আছাম ট্ৰেক্টৰ অলপমান বইল কৰিছোঁ। মোক তেতিয়াহ'লে গাহৰি খুৱাবি। আজি 10 বছৰ মূৰত আহিছ, নহ'লেনো কি খাবি? 10 বছৰ নাই হোৱা যেন আৰু পাই। ক'ত 10 বছৰ নাই হোৱা? আজিকালি বছৰটো পটাপট যায়। 4 বছৰ 5 বছৰমান হৈছে আৰু আহিছোঁ। ভালেই কৰিলি বাৰু গাহৰি আনি দি, মই গাহৰি খাই বৰ ভাল পাওঁ। চাব লাগিব আৰু কেনেকৈনো তই বইল কৰিছ। গাহৰি মাংস অকণমান বইল কৰিছোঁ, তই আকৌ আহিছ নহয়, নহ'লেনো বাৰু বাহিৰৰ ঘৰত দিনকেইটা কিহে খাবি? এয়া বইল কৰিছোঁ, হৈছে নহয়। এতিয়া ৰাতিলৈ ভাজি বনাই চাওঁ কচলিখন মোৰ ফালে দে। গাহৰি মাংস তই বনাব নাজানো, মই বনাম ধুনীয়াকৈ। খাবলৈ কেনেকুৱা হয়? এই পিচ খাই মই বৰ ভাল পাওঁ। এই পিচ একদম বাদি বৰ ভাল পাওঁ মই খাই। ইয়াৰ লগততো সাঁজ পানী হ'লে আৰু ভাল পাওঁ। মই জানিছিলোঁ তই গাহৰি আনিবি বুলি, তই গম পাওঁ নহয় মই সৰুৰে পৰাই গাহৰি খাই ভাল পাওঁ। ভালেই কৰিলি দে গাহৰিকণ আনি। এইকণ কিন্তু মই বনাম আকৌ দেই। হ'ল নেকি? এতিয়া ইয়াত কাঢ়ি দিব লাগে। এয়া কিন্তু মই বনাম, তই বৰ ঢেলাকৈ বনোৱা বস্তু খাই পেলানি ভাল নালাগে। এই অকলশৰীয়া মানুহে খাই থকা নহয় জানো, কিনো যত্ন কৰি থাকিম। এতিয়া সৰহ মানুহ হ'লে বোলে ধুনীয়াকৈ বনাওঁ, আৰু বনাই থাকোঁতে দেখোন টোপনিয়ে আহে। কেতিয়াবা ভাত খাবলৈকে থাকে। আহিবই। তহঁতৰ গৰু ছাগলীবোৰ কি কৰিলি? গৰু ছাগলীলৈ দানা কাটি থৈ আহিছোঁ বস্তা। গৰুজনীকতো দিব লাগে দানা, আকৌ ছাগলীকেইজনীকো দিব লাগে। খং উঠিলে বোলো কিমাননো বোলো এইবোৰ গৰু ছাগলী প্ৰতিপাল কৰি, আজি বাহঁতৰ ঘৰৰ পৰা আহোঁগৈ বুলি ওলাই পেলাই গুচি আহিলোঁ। খাব গৰু ছাগলীকেইটা বাৰু, ঘাঁহটো খুৱাবই লাগিব সিহঁতক। আৰু এইবোৰ মই বনাম, তই বনাব নালাগে আকৌ দেই। হ'ব, মই এতিয়া মাছটো ফ্ৰাই কৰি থওঁ। আৰু মাছো আনি থৈছ নে? মাংস আজি তাৰমানে ডিমো আছে। ঢেৰ গোটালি তাৰমানে তই বস্তু। চব আছে। ভালে কৰিছ দে, মই খোৱা বুলিলে এনেও ভাল পাওঁ।